নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনালোঁ। আপোনালোকে মহাকাশৰ আচৰিত ৰহস্যৰ কথা চিৰিজত কৃষ্ণগৰ্ভৰ বিষয়ে জানি আছে। আহকচোন আজি আমি কৃষ্ণগৰ্ভৰ বিষয়ে আৰু অকণমান জানো। কৃষ্ণগৰ্ভ বা ব্লেক হোল। কৃষ্ণগৰ্ভ হ'ল মহাকাশৰ এক বিশালকায় দৈত্য যি ইয়াৰ সীমাৰ ভিতৰত অহা সকলো বস্তুকে ইয়াৰ অসীম অন্ধকাৰৰ গৰ্ভলৈ টানি লৈ যায়, আনকি পোহৰকো টানি লৈ যায়, পোহৰকো এৰি নিদিয়ে। ব্লেক হোল যোনটো সীমাৰ ভিতৰত পোহৰ গ'লে কেতিয়াও উভতি আহিব নোৱাৰে, তাকে ইভেণ্ট হৰাইজন বুলি কোৱা হয়। ইভেণ্ট হৰাইজন হ'ল ব্লেক হোলৰ সেইটো বাউণ্ডেৰী লাইন য'ৰ পৰা পৃথিৱী নহয় ব্ৰহ্মাণ্ড আটাইতকৈ বেগী বস্তু পোহৰ গ'লেও উভতি আহিব নোৱাৰে। বেলেগ পদাৰ্থ বা বেলেগ বস্তুটো বাদেই দিয়ক, পোহৰো য'ৰ পৰা উভতি আহিব নোৱাৰে, সিয়ে হ'ল ইভেণ্ট হৰাইজন। আটাইতকৈ ডাঙৰ ব্লেক হোল হ'ল টন 6181, যাৰ ভৰ হ'ল 66টা বিলিয়নটা সূৰ্য সমান। 66টা বিলিয়ন সূৰ্য। আৰু এটা ব্লেক হোলৰ ইভেণ্ট হৰাইজন 3 কিলোমিটাৰ হ'ব যদিহে এটা সূৰ্যৰ সমান তাৰ ভৰ হয়। তেতিয়াহ'লে 66টা বিলিয়নটা সূৰ্য যদি সমান ভৰ হয়, তেতিয়াহ'লে ভাবি চাওকচোন ব্ৰহ্মাণ্ড আটাইতকৈ ডাঙৰ ব্লেক হোল টন 6181ৰ ইভেণ্ট হৰাইজন কিমান ডাঙৰ হ'ব পাৰে। আনহাতে ব্লেক হোলৰ চেণ্টাৰক কোৱা হয় ছিংগুলাৰিটি, য'ত একো নিয়ম মানে ভৌতিক পদাৰ্থ বিজ্ঞানৰ একো নিয়ম নাথাকে। চেণ্টাৰ ছিমিলাৰিটিত সময় স্তব্ধ হৈ যায়। আচলতে ছিমিলাৰিটিত কি ঘটে কি নঘটে সেইটো বিজ্ঞানে কল্পনাহে কৰিছে, কোনো সঠিকভাৱে ক'ব নোৱাৰি, কিন্তু ছিংগুলাৰিটি হ'ল ব্লেক হোলৰ চেণ্টাৰ। এক্ৰেশ্যন ডিস্ক অফ এ ব্লেক হোল। এক্ৰেশ্যন ডিস্ক অফ এ ব্লেক হোল তাৰমানে হ'ল ব্লেক হোলৰ বাউণ্ডেৰী বাহিৰত, তাৰমানে ইভেণ্ট হৰাইজনৰ বাহিৰত খুব স্পীডত ঘূৰি থকা বহুত গৰম গেছ, ডাষ্ট, ধূলি মানে মহাজাগতিক ধূলিৰ থোপ, যাৰ উষ্ণতা হ'ল বিলিয়ন বিলিয়ন ডিগ্ৰী। এই মহাকাশৰ বিশাল দৈত্য ব্লেক হোল বনে কেনেকৈ? যদি বহুত গধুৰ তৰা এটা সংকুচিত হয়, এটা ব্লেক হোল বনিব পাৰে। ব্লেক হোল সাধাৰণতে খুব বেছি ভৰ থকা তৰাৰ পৰা উৎপন্ন হয়। যদি এটা তৰা জ্বলি জ্বলি শেষ হৈ যায়, মানে ইয়াত থকা হাইড্ৰজেন সম্পূৰ্ণৰূপে শেষ হৈ যায়, তেন্তে ইয়াৰ প্ৰচণ্ড মধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত তৰাটো ফুটি যাব পাৰে, যাক কোৱা হয় ছুপাৰন'ভা এক্সপালচন। তাৰমানে এটা ছুপাৰন'ভা বম বুলি ক'ব পাৰে। ছুপাৰন'ভা বম হ'ল এনেকুৱা এটা বম যিটো ফুটিলে ইমান শক্তি ওলাব, যিটো আমাৰ সূৰ্যই গোটেই লাইফ টাইমত ওলাই তাৰ 100 গুণমান হ'ব। তাৰমানে 1 ছেকেণ্ডতে ইমান পাৱাৰ ওলাই যাব। ভাবি পাৰ মানে পোৱা নাযায়, ইমান শক্তি একেবাৰে ওলাই যাব। আৰু এই শক্তিয়ে কি কৰিব, মহাশূন্যত এটা বিশাল ফুটা সৃষ্টি কৰিব। সময়, মহাজাগতিক স্পেচ টাইম, তাৰমানে সেই স্পেচ টাইমৰ বহুত সাল সলনি ঘটিব আৰু সৃষ্টি হ'ব এটা বিশাল দৈত্য, যাৰ নাম ব্লেক হোল, কৃষ্ণগৰ্ভ। বাৰু চব তৰা ব্লেক হোল হ'ব পাৰেনে? নোৱাৰে, কাৰণ সেইবিলাক তৰাহে ব্লেক হোল হ'ব যিবোৰ তৰাৰ ভৰ আমাৰ সূৰ্যতকৈ 8 গুণ বেছি। তাৰমানে চব তৰা ব্লেক হোল হ'ব নোৱাৰে। আমাৰ সূৰ্যটো ব্লেক হোল হোৱাৰ সম্ভাৱনা নাই। যদি আমাৰ সূৰ্যটো জ্বলি জ্বলি শেষ হৈ যায়, তাৰপিছত কি হ'ব জানিব বিচাৰে নেকি? যদি বিচাৰে কমেণ্ট কৰিবচোন, তেতিয়া এই বিষয়ে এটা বেলেগ ভিডিঅ' বনাম। শেষত ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।